আজি নতুন আহিলে ক হয় ঘাস হয় স্যার ভাইটি তোমাৰ নামটো কি পিটার স্যার দে হ'ব কোনে কি হবি আজি ভৱিষ্যতৰ কথা সুধিম মই কিন্তু আঁতৰাই কৈছোন ডাঙৰলে কি হবি স্যার মই বহুত ডাঙৰ এম এটা লৈছো কি এম স্যার আমাৰ বাগানত একদম দীঘল ঢেকীয়াও বাগান আছে আৰু অটেঙাও দুজোপা আছে ভাবিছো ডাঙৰ হলে তাকেই বিজনেছত লাগিম নেকি বহুত ধুনীয়া এম হ'ব চালো ফেণ্টোৱাৰ বিজনেছটো শুনি মোক ভাল লাগিলে তই ভৱিষ্যতত কি কৰিবি স্যার মই এবাৰ হেণ্ডৱাৰ্ক কৰি ডাঙৰ বিজনেছ এটা ল'বলৈ আছো কি বিজনেছ কৰিবি স্যার মই তিনিআলিতে চুলাপতি এটা দিম বুলি ভাবিছো স্যার মই তিনিআলিতে চুলাপতি এটা দিম বুলি ভাবিছো তাৰপিছত পিটো চিকিউৰিটি থম বুলি ভাবিছো চিকিউৰিটি ৱাও বঢ়িয়া আছো ফেণ্টোৱা আৰু তালুৱা বিজনেছৰ কথা শুনি মোক ভাল লাগিলে এবাৰ তুমিয়ে কোৱাচোন পিটো তালুৱা কোনে চাইছে অঁ তহঁতি চবেই সেইবোৰে কৰিবি তেতিয়াহ'লে আৰু এটা হাত তালি স্যাৰ আপোনাৰ কথা এটা ডাউট হৈছে কি আপুনি কিমানলৈকে পঢ়া বাৰু মই যেনে তেনে মেট্ৰিকটো ফেইল কৰিলোঁ আৰু মই যেনে তেনে মেট্ৰিকটো ফেইল কৰিলোঁ আৰু ঠিকে আছে বহুত পঢ়িলেচোন স্যাৰ টিকলি ছাৰো কমলা হয় দেই টিকলি ছাৰো কমলা হয় দেই আকৌ তই আজি মোৰ নাম কালি সদায় কওঁ নাম নেকাবি ডাঙৰটো নাম কৰিব নাপায় কিছুমানক পায় ছাৰ পাহৰি গৈছিলো ল'ৰাসকল কাইলৈৰ পৰা 5-6 দিনমান টিউশ্যন বন্ধ থাকিব দেই কিয় স্যাৰ মই হানিমুন যাম ইমান লকডাউনত ক'ত হানিমুন যাব স্যাৰ নৈ কিনাৰতে ঘৰ এটা বনাই দিছোঁ ৰাতি দুটা এনজয় কৰিম ৱা স্যাৰ হেপী চালু ক কি কওঁ ছাৰ আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰক স্যাৰ আৰু এটা থাকিয়ে গ'ল নহয় কি ছাবস্ক্ৰাইব অঁ ছাবস্ক্ৰাইব কৰি দিবলৈ ক প্লিজ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব